নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। বন্ধু বান্ধৱীসকল, ৰং টিভিত সম্প্ৰচাৰিত হোৱা সকলোৰে জনপ্ৰিয় স্নেহ বন্ধন ধাৰাবাহিকৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকী আচলতে কোন হয়, তেওঁৰ প্ৰকৃত নাম কি, ঘৰ ক'ত, এই সকলোবোৰৰ বিষয়ে আপোনালোকে ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। গতিকে বলকচোন বেছি পলম নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, মালাৰ প্ৰকৃত নাম হৈছে মণিকাঞ্চন কোঁৱৰ। তেওঁৰ জন্ম হৈছিল 4 জানুৱাৰী তাৰিখে। মণিকাঞ্চন কোঁৱৰৰ জন্মস্থান হৈছে নাহৰকটীয়া। তেওঁ বৰ্তমান কৰ্মসূত্ৰে গুৱাহাটীতে থাকে। মণিকাঞ্চন কোঁৱৰৰ পৰিয়ালৰ বিষয়ে ক'বলৈ গ'লে তেওঁৰ পৰিয়ালৰ মুঠ সদস্যৰ সংখ্যা হ'ল 6 জন। মাক দেউতাক, এজন ককায়েক আৰু দুগৰাকী বায়েক আছে। দেউতাকৰ নাম হৈছে লক্ষীন্দ্ৰ কোঁৱৰ আৰু মাকৰ নাম হৈছে ৰীণা কোঁৱৰ আৰু ককায়েকৰ নাম হৈছে দয়াল কিশোৰ কোঁৱৰ আৰু বায়েক দুগৰাকীৰ নাম হৈছে কবিতা কুসুম কোঁৱৰ আৰু পাপৰি কোঁৱৰ। মণিকাঞ্চন কোঁৱৰৰ শিক্ষা জীৱনৰ কথা ক'বলৈ গ'লে তেওঁ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছিল নাহৰকটীয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা আৰু হায়াৰ ছেকেণ্ডেৰী কৰিছিল নামৰূপৰ BBFC হাইস্কুলৰ পৰা আৰু কলেজীয়া জীৱনৰ আৰম্ভ কৰিছিল দুলিয়াজান মহাবিদ্যালয়ৰ পৰা আৰু স্নাতক ডিগ্ৰী কমপ্লিট কৰিছিল ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা। বন্ধু বান্ধৱীসকল, মণিকাঞ্চন কোঁৱৰে স্নেহ বন্ধন ধাৰাবাহিকত অভিনয় কৰাৰ পূৰ্বে জনপ্ৰিয় ভাড়াঘৰ ধাৰাবাহিকতো অভিনয় কৰিছিল আৰু ইয়াৰ উপৰিও সপোনৰ ডেউকা, চেগুন পাতৰ কুঁহি ধাৰাবাহিকতো অভিনয় কৰাৰ লগতে বহুতো ভিডিঅ' ছঙত অভিনয় কৰিছে। বন্ধু বান্ধৱীসকল, মণিকাঞ্চন কোঁৱৰে DY বিহুৰাণী খিতাপ অৰ্জন কৰাৰ পিছৰে পৰা জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল। বন্ধু বান্ধৱীসকল, স্নেহবন্ধন ধাৰাবাহিকত অভিনয় কৰা মালাৰ অভিনয় চাই বাৰু আপোনালোকৰ কেনেকুৱা লাগে জনাবচোন। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। ধন্যবাদ।